হুমুকি মাৰিছিল ৰাজীৱ ওৰফে বাপনে। ক্ৰমান্বয়ে অসমীয়া কেইবাখনো ধাৰাবাহিকত অভিনয় কৰি অসমৰ সাংস্কৃতিক জগতত সপনি পুতিবলৈ সক্ষম হৈছিল ৰাজীৱ ৰাজনিশে। তাৰ পিছত জনপ্ৰিয় অসমীয়া ছবি ৰামধেনু, ৰত্নাকৰ আৰু শেহতীয়াকৈ ছবিগৃহলৈ অহা অসমীয়া ছবি ৰাঘৱত দুৰ্দান্ত অভিনয় কৰিছিল ৰাজীৱ ৰাজনিশে। বৰ্তমান অসমীয়া বিনোদনধৰ্মী দুটা টেলিভিছন চেনেলৰ দুখন জনপ্ৰিয় ধাৰাবাহিক বাউলী ফাগুন আৰু মেঘমল্লাৰত অভিনয় কৰি আছিল ৰাজীৱ ৰাজনিশে। কিন্তু হঠাৎ যোৱা 28 জানুৱাৰী দেওবাৰে ৰাজীৱ পতিত হল এক দুৰ্ঘটনাত। এখন ধাৰাবাহিকৰ দৃশ্যগ্ৰহণ সামৰি ৰুমলৈ উভতি অহাৰ পথত মহানগৰীৰ বশিষ্ঠত এক দুৰ্ঘটনাত পতিত হয় ৰাজীৱ। ততাতৈয়াকৈ ৰাজীৱক লৈ যোৱা হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ। লগে লগে ৰাজীৱৰ দুৰ্ঘটনাৰ খবৰ বিয়পি পৰিল সকলোতে। আৰু তাৰ পিছতে GMCHত উপস্থিত হল ৰাজীৱৰ বহু বন্ধু-বান্ধৱী, সতীৰ্থ, অভিনেতা অভিনেত্ৰী। সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা ৰাজীৱক লৈ যোৱা হয় নেমকেয়াৰ হাস্পতাললৈ। কিন্তু নিয়তিৰ কঠোৰ পৰিহাস। নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত থকা ৰাজীৱ ৰাজনিশে অৱশেষত হাৰ মানিলে নিয়তিৰ ওচৰত। আৰু মঙলবাৰে বিয়লি 2:50 বজাত অকাল মৃত্যু সাৱটি লয় দূৰদৰ্শন তথা প্ৰতিভাৱান অভিনেতা ৰাজীৱ ৰাজনিশে। ৰাজীৱ ৰাজনিশ ওৰফে বাপনৰ অকাল মৃত্যুক এতিয়া সহজভাৱে মানি ল'ব পৰা নাই পৰিয়াল, সতীৰ্থ, অভিনেতা অভিনেত্ৰী আৰু অনুৰাগীসকলে। অভিনেতাগৰাকীৰ মৃত্যুত ম্ৰিয়মান অসমৰ সাংস্কৃতিক জগতৰ প্ৰতিগৰাকী লোক তথা ৰাজীৱৰ প্ৰতিগৰাকী অনুৰাগী। কিয়নো হঠাৎ যাওঁ বুলিয়েই সকলোকে মৰ্মাহত কৰি অজান দেশলৈ গুচি গল ৰাজীৱ। স্মৃতিৰ পাতত কেৱল ৰৈ গল ৰাজীৱ ওৰফে বাপনৰ সাৱলীল অভিনয়ৰ একোটা সুন্দৰ মুহূৰ্তবোৰ। মোৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে। আৰু তেওঁৰ অভিনয় চাই যদি সঁচাকৈ আপোনালোকে ভাল পাইছিল তেন্তে প্লিজ মোৰ এই ভিডিঅ'টোত এটা লাইক কৰি দিব। থেংক ইউ so